राहुल धूप 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 নগৰখনে জাল ভাৰি লৈ কোনে কোনে নিয়া হ'ব দিনগ্ৰাহীসকলে ঠিক জ্ঞাপন কৰিছে ইয়াত এক কঠিনৰ মাজত নিখৰ ইয়াৰ পৰা জাল ইমনা ধৰণে লৈ যোৱা হ'ব আৰু পুতলা কিবা কৰি আছে চৰকাৰৰ লৈ আহিছে ব্ৰহ্মপুত্ৰ ডায়েগনষ্টিক এণ্ড হস্পিটেলৰ এখন এম্বুলেঞ্চত লৈ অহা হৈছে ইতিমধ্যে ইয়াতে প্ৰতিভা সম্পূৰ্ণ ছাত্ৰী এই প্ৰতিভা সম্পূৰ্ণ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মৰিগাঁও মহাবিদ্যালয়ৰ অস্থায়ী কৰ্মচাৰী তাৰ এটা এনেকুৱাকে হৈ যাব আমি ভবা নাছিলোঁ যে আমি ভাবিছিলোঁ তাই সোনকালে আহি আহক আৰু আমাৰ মাজলৈ সোনকালে আমাৰ মাজত আহি থিয় দি উঠিম কিন্তু আজি এনেকুৱা যে হৈ আহিব বুলি মই ভবা নাছিলোঁ আৰু আমাৰ মাজৰ পৰা ইমান সোনকালে যে তাই আঁতৰি যাব এনেকুৱা এটা হেৰি হোৱা নাছিলে আৰু তাই যি এনেকুৱা হেৰি হৈছে যিটো ল'ৰাই এনেকুৱা এটা কাণ্ড কৰিছে ৰিণ্টু শৰ্মাই যি এটা বৰ্বৰ কাণ্ড কৰিছে তেওঁৰ নিচিনা এজন পাখণ্ডক যাতে সোনকালে উচিত শিক্ষা উচিত শাস্তি দিব লাগে আৰু সোনকালে তেওঁক ফাঁচী অৰ্ডাৰ দিব লাগে আমাৰ মাজত মানে কি এনেকুৱা এজন আৰু দ্বিতীয়জন যাতে এনেকুৱা এজন পুৰুষে আৰু জীৱনত এনেকুৱা কাণ্ড কৰিব নোৱাৰে আৰু ভুল মানে এনেকুৱা কৰিব নোৱাৰে হেৰিয়ত জীৱনত আৰু যাতে এনেকুৱা কাণ্ডৰ প্ৰতি সদায় আমাৰ অসম চৰকাৰে অকণমান সিদ্ধান্ত লয় আৰু তাৰ প্ৰতি ফাষ্ট ট্ৰেক আদালতত তেওঁৰ প্ৰতি উচিত শাস্তি দিব লাগে আৰু ইমানখিনি কৰাৰ পাছত তেওঁক আমাৰ যিখনে অসমত মানে কোনো নাৰী সুৰক্ষা আছে সেই নাৰী সুৰক্ষা আজি ক'ত আজিতো নাৰী সুৰক্ষা আজি নিজৰ ঘৰতে আজি নাৰী এগৰাকী ইমান হেৰি নাই মানে সুৰক্ষা নহয় নাৰীক সন্মান মানে কি এনেকুৱা এজন নাৰীক এনেকুৱা কাণ্ড এটা কৰিব পাৰিছে তেওঁৰ নিচিনা এজন হেৰি কৰিব মানুহ এজনে অনাগত দিনত এনেকুৱা এটা আৰু এনেকুৱা নহয় তাৰ প্ৰতি অসম চৰকাৰে লক্ষ্য ৰাখি এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ প্ৰতি আমি আহ্বান জনাইছোঁ এই সদৌ অসম ছাত্ৰ মুক্তি সংগ্ৰাম যদি এই ঘটনা বিভিন্ন আমাৰ মাজৰ পৰা গুচি গ'ল সমগ্ৰ অসমবাসী তাই সকলো বৰ্ণনা বুঢ়া আজি তাই আমাৰ মাজৰ পৰা গুচি গ'ল তাই য'তেই থাকক লাগে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাই নেদেখাজনে তাই আত্মাৰ সদগতি কৰক আৰু লগতে ৰিংকু শৰ্মা নামৰ এই পাখণ্ডজনক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দাবী জনাইছোঁ যে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'বলৈ আইনৰ পলাই আহি বেটি বচাওক এই শ্লোগান মন্দিৰৰ লগত যি নিৰ্মমভাৱে হত্যা কৰিলে তাক আমি ঢকুৱাখানা আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিন্দা কৰিছোঁ ৰিণ্টু শৰ্মা নামৰ এই
কলংকিত পুৰুষজনক ফাষ্ট ট্ৰেক আদালতে বিচাৰ কৰি কঠোৰ পৰা কঠোৰতম শাস্তি দিবৰ বাবে আমি ঢকুৱাখানা আঞ্চলিক ছাত্ৰ সন্থাই বিনম্ৰ অনুৰোধ জনাইছোঁ। যাতে কোনো আইনৰ সুৰুঙালৈ হাৰি যাব নোৱাৰে তেওঁলোকে প্ৰতিবাদ ইয়াতে চৰকাৰৰ ওচৰত দাবী কৰিছে। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে শান্তমুক্তি যেতিয়া ক'ব লৈছোঁ তেতিয়া তই আহি যেতিয়া মাথা মাতি দিলে তেতিয়া মই ৰৈ দিলোঁ হয় নাই যেতিয়া কৈ দিছোঁ নিজে আসামৰ পৰা ইয়াৰ পৰা নন্দিতা শইকীয়া নিয়া হ'ব। ইয়াৰ পিছতে আহি তেওঁ নিজৰ গৃহত ইয়াত বিভিন্ন জনসংগঠন লোকসকল উপস্থিত আছে। মাৰিব পাৰে নিযুক্তি দিছে সেইধৰণে এনেকুৱা ধৰণৰ হত্যাকাণ্ডক লগে লগে ৰোধ কৰিবৰ বাবে এনেকুৱা এখন আইন বনাব লাগে চৰকাৰ মহোদয়। আমি তাকে আহ্বান জনাইছোঁ আৰু ৰিণ্টু শৰ্মাক অতি সোনকালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰিব লাগে। এয়াই দাবী আমাৰ ফালৰ পৰা। মোৰ বাইকখন এই গাখীৰ দোকানৰ লগত থকে যায় গৈ পেলাই মোক চাবলৈ দিবি যায়। রাহুল ইয়ার লগৰ ল'ৰা আছে চাগে এই লগৰ ল'ৰা পিছত এই বহু পিছত Thank you.